Hi guys, welcome to my YouTube channel. আৰু আমি এতিয়া যাব ওলাইছোঁ পাথাৰকান্দি। তাত মানে আমাৰ লগৰ এজন আহি আছে, ই ধৰ্মনগৰ থাকে, ত্ৰিপুৰা। তাক ৰিচিভ কৰিব গৈছোঁ তালৈকে। তাৰ পৰাই মোৰ লগত আছে আজি গৌৰৱ ৰেডি আৰু দুজন আহি আছে, দুখনে বাইক লৈ যাম, সিও বাইক লৈ আহি আছে। তো ষ্টাৰ্ট কৰোঁ।
এতিয়া আমি আহি পালোঁ পাথৰকান্দি। তাৰপিছত এতিয়া আমি আকৌ ওলাই যাম। এতিয়া পাৰ্থ আহি পালে, একদম ৰঞ্জন ভাই। পাৰ্থ লগ পালোঁ আমি। এতিয়া ক'ত যাম? এতিয়া বাইপাছ ৰোড। ঠিক আছে, আমি এতিয়া বাইপাছৰ ফালে যাওঁ আৰু ষ্টাৰ্ট কৰোঁ আকৌ এবাৰ। আহিছোঁ বাইপাছ আহি পালোঁ। বাইপাছত বহুত ধুনীয়া, মানে কি ভিউটো বহুত ধুনীয়া পালোঁ। তো আহি পেলাই ভাল লাগিলে। আৰু গোটেইবিলাক আছোঁ আমি, ইহঁত আছে, ভাল লাগিছে আহি পেলাই। আকৌ কেতিয়া আহোঁ চিনাৰীটো চাওক, সঁচাকৈ ধুনীয়া, চাব লাগে, ভাল লাগিব চাই পেলাই। মোৰ নাই তেনেকুৱা, মই হেৰি কৰিম, ষ্টেন কৰিম। তাকে যেতিয়া আমি যাব ওলালোঁ, বতৰটো খুব বেয়া, বৰষুণো পেলাইছে অলপ চলপ। আৰু বাকী এনেই ইহঁতক, এইটো আমাৰ ৰুমৰ ওচৰতে থাকে। কেঁচা লগা ৰঞ্জন ভাইজান, मौसम एकदम बाकी ये दोनों क्या कर रहे हैं? पार्थ भाई, हेलो, कैसा लगा? बहुत मजा लगा। सुना ही नहीं देगा, सुना ही देगा, नहीं देने वाला बहुत नहीं है। भी बारिश आ रहा है तो अभी चलते हैं, बाकी बाद में मिलते हैं। ओके, टाटा बाय बाय।